शांति शांतिरेव शांति शांतिरेव चतुरानश्चकराचारसा दानो नाम चतुरासो सुदावानो अग्ने गुरेणो यामदेव भद्रं पश्येमा सविन्द्रजतरा तेरैरजो तेरकने स्वाहा सोर्जो ज्योतिर्ज्योतिः सोर्चा स्वाहा अग्निर्पज्यो ज्योतिर्पज्यः स्वाहा আৰু আপুনি তাত উপস্থিত আছে কি ক'ব এই মুহূৰ্তত হয় আচলতে জুবিন গাৰ্গৰ মূৰ্তি উন্মোচন হৈ আছে জেগাই জেগাই এইটো আচলতে ডক্টৰ কিশোৰ হাজৰিকা তেখেত বৰ আমাৰ ফালৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ মানে তেখেতে নিজাববীয়া প্ৰচেষ্টাত কৰিছে আৰু খুব সোনকালেই কৰি উলিয়াইছে আৰু বৰ ধুনীয়া হৈছে মূৰ্তিটো আপোনালোকে দেখিছে খুব সুন্দৰভাৱে যিজনে সৃষ্টি কৰিছে তেখেতলৈ ধন্যবাদ জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায় জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা যি শ্ৰদ্ধা তাৰ প্ৰতিফলন এই মূৰ্তিতে আচলতে আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ কথাতো বহুত কাম কৰিছে আপোনালোকে সকলোৱে জানে গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি প্ৰতিমূৰ্তি থাকিবই মানুহে বনাবই যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক সেইসকলে ভাল পায় সেইসকলে নিৰ্মাণ কৰি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ যি ডিজিটেলি আন্দোলন আৰু আপুনি ভাবেনে আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে ন্যায় পোৱাটো কিমান মানে চব ন্যায় লৈ মোৰ অকণো সন্দেহ নাই ন্যায় পাব আৰু পাবই লাগিব জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিলে কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল কোনে কৰিলে সেই সময়খিনিত কি হ'ল কেনেকৈ নাইকিয়া হ'ল সেইটো গম পাবই লাগিব আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে সেইটো শক্তি কাৰণ নাই পৃথিৱীত অসমততো নাই পৃথিৱীতে নাই গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব কি ঘটনা জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল কাৰ ষড়যন্ত্ৰ বলি হ'ল সেইটো গম পাবই লাগিব हमें आके बहुत अच्छा लगा सबसे पहले तो मैंने जैसे पहले कहा मैं आशियाना वेलफेयर फाउंडेशन को धन्यवाद देता हूँ कि ऐसा एक ऐतिहासिक एक जो फंक्शन है उसमें हम लोगों को भी शरीक होने का मौका दिया उसके लिए उनको धन्यवाद करता हूँ और साथ ही साथ यही कहना चाहता हूँ कि जैसे मैंने पहले कहा जुबिंदा सिर्फ आसाम का नहीं है ये सारा नॉर्थ ईस्ट का है सारा इंडिया का है जुबिंदा अरुणाचल के साथ में बहुत क्लोज हमारा रिलेशनशिप रहा है ये जुबिंदा का आप बोल सकते हैं सेकंड होम है अरुणाचल उन्होंने जितना भी अरुणाचल के ट्राइब्स है बहुत ट्राइब्स का गाना भी गाया और बहुत क्लोज था तो ये हमारा एक कल्चरल जो हमारा कनेक्शन है दोनों स्टेट का इसको भी बहुत उन्होंने जैसे भूपेन दा ने रोल प्ले किया जुबिन दा का भी यंगर जनरेशन स्पेशली के साथ में बहुत क्लोज कनेक्शन है इसलिए हम इनको कोई दूसरा नहीं समझते हम अपना समझते हैं तो उसका एक बहुत बड़ा सुंदर एक फंक्शन जो विश्वनाथ चाराली में आशियाना रिजॉर्ट के सामने उनका जो मूर्ति यहाँ स्थापना हुआ है ये बहुत ही ऐतिहासिक है और ये खास करके हमारे अरुणाचल वाले जितना भी यहाँ से ट्रैवल करता है ये इनका मूर्ति को दर्शन भी कर सकता है फ्यूचर में মোক ইয়ালে আচলতে আহিবলৈ সুবিধাকণ কৰাৰ কাৰণে এইখন যে মোৰ যোগ্য বুলি ভাবিলে যে মই এইটো ইমান পবিত্ৰ এটা অনুষ্ঠানত আহিব পাৰোঁ তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰিছে আৰু ইমান ধুনীয়া প্ৰতিমূৰ্তি আমি দেখিবলৈ পাইছোঁ সেইটো কাৰণে খুব ভাল লাগিছে আৰু কিন্তু সেই আহিবলৈ ভাল লগাটোৰ লগতে সেই মানে কথাটো কিবা মানি ল'ব মন নাযায় যে কি যে কৰিবলৈ কি যে কাৰণে আহিছোঁ তাৰমানে কাৰণ সেইটো বস্তু মানে মানিবলৈ বৰ দিগদাৰ যে গল্লিদা এতিয়া আমাৰ মাজত নাইটো মানিবলৈ বিৰাট দিগদাৰ গতিকে সেইটোৰ বাহিৰে বাকী মই যি মানে এইটো অনুষ্ঠানটোত আহিবলৈ পাই মই বহুত সুখী